মনত আছেনে এই ব্যতিক্ৰম চিন্তাটো আন কাৰো নহয়, আছিল আমাৰ অসমৰে সন্তান ৰজত কমল বঁটা লাভ কৰা অনুৰাগ শইকীয়াৰ। পঞ্চায়তৰ এই গীতটোৰ পৰা আপুনি শুনা এই পাৰ্টটো আঁতৰাই দিয়া হ'ল যদিও সংগীতপ্ৰেমী শ্ৰোতাৰ মগজুত ৰৈ গ'ল গীতটো। অনুৰাগ শইকীয়া মুম্বাইৰ ক্ষেত্ৰখনত বৰ্তমান এক চিনাকি নাম। আমি আগবঢ়াৰ আগতে শুনক অৰিজিত সিঙৰ এই কথাখিনি। अनुराग साइकिया का भूमिका the previous and very good amazing অনুৰাগ শইকীয়াই সংগীত কৰা পঞ্চায়তকে আদি কৰি মিছমেচ্ড, গুল্লাক ইত্যাদি ৱেব ছিৰিজে দৰ্শকৰ প্ৰশংসা লাভ কৰিছে। ছিৰিজখনে প্ৰশংসা লাভ কৰাৰ লগতে ইয়াত থকা গীতসমূহেও শ্ৰোতাৰ প্লেলিষ্টত স্থান লৈছে। অনুৰাগ শইকীয়াই কেৱল হিন্দী জগততে যে নিজৰ নাম উজ্বলাইছে তেনে নহয়, তেখেতে আমাৰ জগতগুৰু দুজনাৰ সৃষ্টিৰাজিকো বিশ্বৰ প্ৰান্তে প্ৰান্তে লৈ যাবলৈ সক্ষম হৈছে। প্ৰজেক্ট বৰগীত নামৰ তেখেতৰ প্ৰথমটো প্ৰকল্পত থকা আৰে কম্পিত শীৰ্ষক বৰগীতটোক মেচিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ'ত বাণীবন্ধন কৰা হৈছিল। কোনো ফিউজন প্ৰদান নকৰি ইয়াক কেৱল মাত্ৰ ৱেষ্টাৰ্ণ ক্লাছিকৰ সৈতে লগ লগাই দিয়া হৈছিল। অনুৰাগ শইকীয়াৰ পৰিচালনাৰে নিৰ্মিত এই প্ৰকল্পটিত বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে অংশগ্ৰহণ কৰে ১৫ গৰাকী কলাকুশলীয়ে। আনহাতে জিল ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মিত অনুৰাগ শইকীয়াৰ প্ৰজেক্ট বৰগীত টুৰ ফাগু খেলে বৰগীতটোত অৰ্কেষ্ট্ৰাত অংশগ্ৰহণ কৰিছিল বিশ্বৰ বিভিন্ন ঠাইৰ ১০০ গৰাকী সংগীত শিল্পীৰ লগতে ১৫ গৰাকী কলাকুশলীয়ে। আপোনালোকৰ নিশ্চয় মনত আছে মিছমেচ 3ৰ ৱেব ছিৰিজখনৰ ইশ্ক হে শীৰ্ষক গীতটো। যিটো গীতৰ বাবে আইফা ডিজিটেল এৱাৰ্ডছ ২০২৫ত অনুৰাগ শইকীয়াই লাভ কৰিছিল বেষ্ট টাইটেল ট্ৰেক এৱাৰ্ড। অনুৰাগ শইকীয়া এতিয়া ব্যস্ত আন বহু নতুন চিনেমা আৰু ছিৰিজৰ সৈতে। এই ভিডিঅ'টোতে আপোনালোকক এতিয়া দিবলৈ ওলাইছো অনুৰাগ শইকীয়াৰ আন এটা ভাল খবৰ। বিশ্বৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় আৰু সমাদৃত বিতৰক সংস্থা ৱাৰ্নাৰ চেপেল মিউজিকৰ সৈতে চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে অনুৰাগ শইকীয়াই। এই চুক্তিৰ জৰিয়তে অনুৰাগ শইকীয়া হৈ পৰিছে ৱাৰ্নাৰ চেপেল মিউজিকৰ সৈতে চুক্তিপত্ৰ স্বাক্ষৰ কৰা প্ৰথম কেইগৰাকীমান ভাৰতীয় শিল্পীৰ ভিতৰত অন্যতম। এই চুক্তিয়ে অনুৰাগ শইকীয়াৰ গীতসমূহক বিশ্বৰ চুকে কোণে লৈ যোৱাত সহায় কৰিব। অনুৰাগ শইকীয়াৰ আগন্তুক জীৱনৰ বাবে আমি জনাইছো অলেখ অযুত শুভকামনা। চিত্ৰবন